এয়া মই কলেজ আহি পালোঁ। আজি মানে কলেজত ইলেকশ্যন আছে। এয়া আমি ভোট দিবৰ কাৰণে লাইন পাতি আছোঁ। সকলো প্ৰাৰ্থীয়ে কলেজত ভাল কাম কৰিম বুলিয়ে কৈ আছে আৰু মই কনফিউজ হৈ আছোঁ কাক ভোটটো দিওঁ। দেখিছে পানীপুৰি দোকানত ইমান ভিৰ, এনেই ভিৰ নাথাকে। আজি ইলেকশ্যন কাৰণে আমাক ফ্ৰী পানীপুৰি খাব দিছে, সেইকাৰণে ইমান ভিৰ। পিছে বেলেগকনো কি ক'ম, আমিও ভোটটো দি মেলি খাবলৈয়ে আহিছোঁ। আৰু এয়া খাই মেলি লগৰ কেইজনীৰ লগত তেজপুৰ টাউন গৈ আছোঁ। আৰু এয়া দেখিছেনে মিছনৰ চাৰিআলিত কিমান ট্ৰেফিক জাম। আমি ইয়াত ট্ৰেফিকৰ মাজে মাজে গৈ আছোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আমাৰ ইটো সিটো ল'বলগীয়া বস্তু আছিল, সেইকাৰণে আমি বিশাল মাৰ্কেটত আহিছোঁ। আৰু ইয়াত লগৰবোৰে চাই আছে কি ক'ত ল'ব, ময়ো চাই লওঁ। আৰু ইয়াত দেখিছেনে কিমান মৰম লগা পুতলাবোৰ আছে, দেখিলেই লওঁ লওঁ লাগে। মোৰ যে ইমান ভাল লাগিছে। আৰু এই পুতলাজনী দেখিছেনে কিমান যে মৰম লাগিছে। আৰু ময়ো কি ক'ত লওঁ চাই মেলি লৈ লওঁ। আৰু আজিৰ মিনি ব্লগটো ইয়াতে সামৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।